ধোনীৰ হেলিকপ্টাৰ শ্বট, কোহলীৰ কাভাৰ ড্ৰাইভ, আন্দ্ৰে ৰাছেলৰ বিধ্বংসী বেটিং, জাসপ্ৰীত বুমৰাৰ ইয়ৰ্কাৰ কেতিয়া চাবলৈ পাব? হয়, আজি আলোচনা কৰিম IPL 2020ৰ বিষয়ে। এইবাৰ IPL হ'বনে নহয়, হ'লেও কেতিয়া হ'ব, কেনেকুৱা ধৰণে হ'ব, আহকচোন আজি অলপ তাৰে বিষয়ে আলোচনা কৰোঁ। বিশ্বত কৰোনা সন্ত্ৰাসৰ বাবে 29 মাৰ্চ 2020ৰ পৰা হ'বলগীয়া IPL বৰ্তমানলৈ স্থগিত হৈ আছে আৰু BCCI বৰ্তমানেও থিৰাং কৰিব পৰা নাই যে IPL কেতিয়া কেনেকৈ অনুষ্ঠিত কৰিব। তথাপিও T20 ৱৰ্ল্ড কাপ যিটো অক্টোবৰ-নৱেম্বৰত হোৱা কথা আছিল, যদিহে বাতিল হয় সেই সময়ছোৱাত IPL অনুষ্ঠিত কৰিব পৰা যাব বা BCCI সম্পূৰ্ণ চেষ্টা কৰিব সেই সময়ছোৱাত IPL অনুষ্ঠিত কৰিবলৈ। যিহেতু ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে, গতিকে এইবাৰ IPL হ'লেও ভাৰতৰ বাহিৰত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে কেইবাখনো দেশে IPL নিজৰ দেশত কৰাবলৈ BCCIক প্ৰস্তাৱ দিছে। ইয়াৰ ভিতৰত শ্ৰীলংকা, নিউজিলেণ্ড, UAE, বাৰ্বাডছ ইত্যাদি। যদিহে IPL ভাৰতত অনুষ্ঠিত হয় তেনেহ'লে বন্ধ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব, য'ত কোনো ধৰণৰ দৰ্শকৰ যদিহে IPL ভাৰতত অনুষ্ঠিত হয় তেনেহ'লে বন্ধ ষ্টেডিয়ামত হ'ব, য'ত কোনো দৰ্শক যাব নোৱাৰিব, কেৱল মেটছৰ লগত জড়িত মানুহখিনিহে যাব পাৰিব। গতিকে এতিয়া IPL হোৱা নোহোৱাটো কেৱল T20 ৱৰ্ল্ড কাপৰ ওপৰত নিৰ্ভৰশীল। যদিহে এইবাৰৰ T20 ৱৰ্ল্ড কাপ বাতিল হয় তেতিয়া অক্টোবৰ-নৱেম্বৰ সময়ছোৱাত IPL অনুষ্ঠিত হ'ব পাৰে। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।